সেইদিনাখন ফিল্ম চাবলৈ যাওঁতে শ্বপিং কৰাই দিছিলে। মাক এইটো কথা কোৱা নাই তাই, নহ'লে শাহু মাজনী অলপ বেছিকৈ কৰে আৰু হিচাপতকৈ। তাকে এইকেইটা মানে মোক শাৰী এখন দিছিলে যে গিফ্ট, সেয়াকে পিন্ধি লৈছো অলপমান। কেনেকুৱা লাগিলো মোক, আৰু শ্লিভলেছ ব্লাউজো আছিলে। তো চাইছো অলপ আইনাখনত কেনেকুৱা দেখিছে মোক। কাপোৰযোৰ মোৰ বহুতে পচন্দ হৈছে। একেতে কিন্তু ভাল পচন্দ কৰিব পাৰে দেই। অলপমান দেখাও পাই শাহুমাক। অ' শাহুমা এইফালে আহকচোন, আমাৰ বেডৰুমলৈ আহকচোন। ফটো দুখনমান উঠি পেলাই থৈ দিব লাগিব দেই এই শাৰীখনৰ লগত। ইমান সময় লাগিছে যে শাহুমা আহিয়ে পোৱা নাই। মাতো আৰু, অ' শাহুমা এইফালে আহকচোন, আমাৰ বেডৰুমলৈ আহক। অ' বোৱাৰী, ইমান ডিঙি ফালি ফালি কিয় চিঞৰি আছানো? কিবা যদি কথা আছে মোৰ ওচৰলৈ যাব নোৱাৰা। বোৱাৰীৰ ওচৰত যে শাহু এতিয়া দৌৰবাৰী আহিব লগা হৈছে। নহয় মানে শাহুমা, মই মানে আপোনাক মাতিছিলো আৰু আপুনি এনেই আছিলে যদি ৰুমত, সেইকাৰণে মাতিছিলো আৰু। অ' বোৱাৰী, তুমি এইবোৰ কি পিন্ধিছা? ইমান হাত কটা ব্লাউজ। এনেকে বোৱাৰী মানে ইমান হাত কটা ব্লাউজ নিপিন্ধে নহয়। দেখিবলৈ তোমাক বৰ বেয়া লাগিছে, গম পাইছানে? কিন্তু এইযোৰ কাপোৰ আপোনাৰ ল'ৰাই নিদিছিলে শাহুমা। মই তাকে বোলো আপোনাক অকণমান দেখাও কেনেকুৱা লাগিছে। তাৰমানে তাই মোক জনাবলৈ কাৰণে এই কাপোৰযোৰ চাবলৈ মাতিছে। ময়ো কম নহয় আকৌ, মই তাইক এচা কমেণ্ট কৰিম নহয়, তাই গম পাব আৰু। শাহুমা, আপুনি একো নকলে যে কাপোৰযোৰ কথা, কি ভাবি আছেনো? ভালে লাগিছে তোমাৰ কাপোৰযোৰ, কিন্তু কি জানানে, বাবাটোৱে এবাৰ যেতিয়া ফাৰ্ষ্ট দৰমহা পাইছিলে নহয়, মোক ইমান ধুনীয়া কাপোৰ এযোৰ দিছিলে গম পোৱা। 10,000 টকীয়া কাপোৰ এযোৰ দিছিলে। তাৰপিছত আৰু মই 10,000 টকীয়া কাপোৰযোৰ, ইমান দামৰ কাপোৰযোৰ দিছে যে, সেইকাৰণে মানে ধুনীয়াকে মানে হেৰি সামৰি সুতৰি একেবাৰে হেৰিত ভৰাই থৈ দিছো। আৰু কেতিয়াবা যদি মই মেলো নহয়, মানে ৰ'দত দিব লগা হ'ব নহয় কাপোৰবোৰ, বেছিকৈ কাপোৰ গডৰেজত ভৰাই ভৰাই থৈ দিলে আকৌ বেয়া হৈ যায়গৈ। ৰ'দত কেতিয়াবা দিব লগা হ'ব নহয়, তেতিয়া তুমি মোক মনত পেলাই দিয়াচোন হা, মই তোমাক দেখাই দিম নহয় বাবাই যে আনি দিছিলে মোক সেই কাপোৰযোৰ, 10,000 টকীয়া কাপোৰযোৰ। হয় নেকি? পিছে শাহুমা, মোৰ এইযোৰ কাপোৰ 5,000 টকা লৈছে। অহ, হয় নেকি? একো নাই দিয়া, বাবাটোৱে যিমানখিনি পাৰিছে দিছে আৰু তোমাক। পিছে বোৱাৰী, তুমি ফটো চটো উঠিলানে নাই? ফটো চটো উঠি লোৱা আকৌ। আজি আকৌ বাবাটোৱে মাংস লৈ আহিছে নহয়, মই বাৰু মাংসৰ তৰকাৰীকণ ময়ে বনাম, আৰু ভাত পানী কেইটা বাৰু ময়ে বনাই দিম দিয়া। তুমি ফটো চটো উঠি লোৱা আকৌ দেই। হ'ব বাৰু। মই যাওঁ দিয়া, মই বনোৱা ষ্টাৰ্ট কৰোঁ এতিয়াৰ পৰাই। এখেতে বাৰু মাক ইমান দামৰ কাপোৰযোৰ দিছিল নে? মোক দেখোন ইমান কম দামৰ কাপোৰযোৰ দিছে। ময়ো এখেতক ক'ব লাগিব পাই, মোকো অলপ বেছি দামী কাপোৰ এযোৰ দিবলৈ। এনেহ'লে শাহুমাই খানাই নবনাই, আজি একেবাৰে মোক জ্বলাই থৈ গ'ল যে, এতিয়া চব বনাব পৰাই হৈ গ'লগৈ। ময়ো যাওঁ পাই, দুখনমান চেলফি উঠি লওঁগৈ এই চান্সতে। হাই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে প্লিজ লাইক কৰিব, আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰি মোক মৰমবোৰ এনেকৈ দি যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ এটি নতুন ভিডিঅ'ত আকৌ লগ পাম।